নমস্কাৰ, মই বিজয়। আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ ড্ৰাগন ফ্ৰুট গছটো লগোৱাৰ পৰা ড্ৰাগন ফুলৰ পলিনেশ্যন কৰালৈকে গ্ৰোথ আপডেট। এতিয়া আপোনালোকে দেখিবলৈ পাইছে 12 ফেব্ৰুৱাৰী 2025 যেতিয়া লগাইছিলোঁ তেতিয়াৰ সময়ৰ গছবিলাক কেনেকুৱা হৈ আছে। ইয়াত মই 3টা কাটিং লগাইছোঁ। ড্ৰাগন ফ্ৰুট গছকেইটা লগোৱাৰ পৰা এই 2 মাহ বয়সত গ্ৰোথটো বহুত ধুনীয়া হৈ গৈছে। এতিয়া আপোনালোকে গ্ৰোথটো চাব পাইছে 12 এপ্ৰিল 2025 এই ফুলৰ টপটোত মই 3টা কাটিং লগাইছোঁ বা 3টা গছ লগাইছোঁ। 3টা গছৰ ভিতৰত এটা হ'ল হালধীয়া, এটা হ'ল বগা আৰু এটা হ'ল ৰঙা। 3টাও বেলেগ বেলেগ ভেৰাইটি মই এই ফুলৰ টপটোত লগাইছোঁ আৰু বহুত ঘাঁহ জন্ম হৈ থাকে। এই ঘাঁহবোৰে নিউট্ৰিশ্যন লৈ লয় ফুলৰ টপৰ পৰা, সেইটো কাৰণে ঘাঁহবোৰ মই টাইম টু টাইম ইয়াৰ পৰা উঠাই দিছোঁ। এতিয়া আপোনালোকে চাবলৈ পাইছে 12 জুন 2025 গ্ৰোথ। হালধীয়াটোত আগত গ্ৰোথটো হোৱা আৰম্ভ হৈছিল আৰু এতিয়া চাব পাইছে 3টা কাটিং 3টা ছাইডে ওলাই আহিছে। এটাক ওপৰৰ ফালে লৈ যাম আৰু 2টাক ছাইডৰ পৰা মই কাটিং কৰি ইয়াৰ পৰা পেলাই দিম। এই ফুলৰ টপটোত মই 3টা কাটিং লগাইছোঁ। 3টাৰ পৰা হালধীয়াটো অলপ লাহে লাহে বাঢ়ি আছে, কিন্তু ৰঙা আৰু বগা ড্ৰাগন ফ্ৰুট গছৰ ব্ৰাঞ্চটো বা ঠানিটো বহুত জলদি ওপৰলৈ বাঢ়ি গৈ আছে। হালধীয়াটোৰ অলপ শ্ল' গ্ৰোথ, কিন্তু সিও বাঢ়িবৰ কাৰণে আৰম্ভ হৈছে। কিন্তু ভিয়েটনাম হোৱাইট আৰু মোৰাক্কান ৰেড ভেৰাইটিটো বহুত জলদি বাঢ়ি পেলাই মোৰ কামি বা যোন ঠানিটো দিছোঁ সেইটোৰ ওপৰলৈ গুচি গৈছে। এতিয়া আপোনালোকে চাবলৈ পাইছে 2 জুলাই 2025 চনৰ গ্ৰোথ। হালধীয়াটো আগত মই দেখুৱাইছিলোঁ কিমান সৰু আছিলে, কিন্তু এতিয়া গোটেইবোৰ ডাঙৰ হৈছে। হালধীয়াটোত ফুল অহা নাই আৰু বগাটোত ফুল অহা নাই, কিন্তু মোৰাক্কান ৰেড ভেৰাইটিটোত 4টা ফুল আহিছে। 2টা ফুল সৰি পৰি গৈছে আৰু 2টা ফুল মই টোটেল পলিনেশ্যন কৰিছোঁ, সেইটো কাৰণে এই ভিডিঅ'টো বনাব পাৰিছোঁ। আৰু ইয়াত চাবই পাইছে বৰ্তমান 2টা কি ধুনীয়া ফুল হৈ আহিছে। ফুলটো দেখুৱাই এই চাক কিমান ধুনীয়া ফুল আহিছে। এনেকুৱা ফুল একদম ফলত পৰিণত হ'বই পুৰা চিয়'ৰ, মই আপোনালোকক কৈ আছোঁ। এই ঠানিটো যোনটো আপোনালোকক দেখুৱাই আছোঁ মই ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে লগাইছিলোঁ। এই ছিজনতে 2025তে মই আপোনালোকক ফল ইয়াৰ পৰা হাৰভেষ্ট কৰি টেষ্ট ৰিভিউ কৰিও দেখুৱাম। মোৰ এই ঠানিটোত 4টা ফুল আহিছে, 4টাৰ পৰা মিনিমাম 3টা মানটো মই এই ঠানিটোৰ পৰা হাৰভেষ্ট কৰিব পামেই। ইয়াত এটা চাবলৈ পাইছে, অলপ ওপৰৰ ফালে আহিলে ইয়াতো এটা আছে চাবলৈ পাইছে, আৰু সেইফালে চাবলৈ পাইছে, সেইফালে আছে 2টা একেলগত। এই 2টাৰ পৰা এটা থাকিব পাৰে আৰু এটা ইয়াৰ পৰা সৰি যাব পাৰে। ড্ৰাগন ফ্ৰুট গছৰ কিন্তু গোটেইবোৰ ফুল নাথাকে, কিছুমান থাকে আৰু কিছুমান সৰি পৰি যায়। এতিয়া আপোনালোকে চাবলৈ পাইছে 12 জুলাই 2025 আবেলি 4টা বজাৰ গ্ৰোথ আপডেট। এই গছটোত 2টা ফুল আছে বৰ্তমান আৰু 2টা ফুল সৰি পৰি গৈছে। এই 2টাকেই মই পলিনেশ্যন কৰিবলৈ পাম আৰু এতিয়া 4টা বজাৰ পৰাই লাহেকৈ ইহঁতে ফুলিবৰ কাৰণে আৰম্ভ হৈছে। ৰাতি 9টা-10টা বজাৰ ভিতৰতে ফুলি পুৰা কমপ্লিট হৈ যায়। সেইটো সময়ত পলিনেশ্যন কৰি দিব লাগে। পলিনেশ্যন যদি কৰি দিয়ে তেতিয়াহ'লে 400-500 গ্ৰাম আমি আশা কৰিব পাৰোঁ ফলটো হ'ব বুলি। যদি পলিনেশ্যন নকৰোঁ তেতিয়াহ'লে ফুলটোৱে হালধীয়া হৈ পৰি গুচি যায়। এতিয়া আপোনালোকে চাবলৈ পাইছে 12 জুলাই 2025 সন্ধিয়া ৰাতি 7টা বজাৰ সময়ৰ গ্ৰোথ আপডেট। অলপ বৰষুণ পৰিছে, ফুলটোৰ ওপৰত কিমান ধুনীয়া লাগি আছে দেখিবলৈ। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে ড্ৰাগন ফুলটো দেখিবলৈ পাইছে মোক কমেণ্ট কৰি জনাব। 2টা ফুল আছে, 2টাৰ ওপৰতো অলপ বৰষুণৰ পানী পৰি আছে। যেদিনাখন বৰষুণ হয় সেইদিনাখনেই ড্ৰাগন ফুলটো ফুলিবৰ কাৰণে আৰম্ভ হয়। মই এতিয়া পৰাগ মিলন ঘটাবৰ কাৰণে এটা ব্ৰাছ আনিছোঁ, এটা এনেকুৱা সৰু বাকচ আনিছোঁ। আপোনালোকে কাগজো লৈ ল'ব পাৰে আৰু এনেকুৱা গিলাচ লৈ আহিছোঁ বৰষুণৰ পৰা এই ফুলটোক বচাবৰ কাৰণে, কাৰণ ৰাতি বৰষুণ অহাৰ চান্স আছে। মোৰ সন্দেহ আছে, মই মনৰ পৰা সন্দেহটো দূৰ কৰি দিম আৰু ফুলটো পুৰা ঢাকি থৈ দিম, যাতে ওপৰত বৰষুণ এই তলৰ ফালে দি ভিতৰত যাতে সোমাই নাযায়, সেইটো কাৰণে মই এই গিলাচটো দি ঢাকি ৰাখিম। তো প্ৰথমত পৰাগ মিলনটো ঘটাই লওঁ, আপোনালোককো দেখুৱাম। এই ফুলটোক ধৰি পেলাই অলপ যদি এনেকুৱা কৰোঁ তেওঁ আহিব, এনেকুৱা কৰিলেও আহিব। এই তলৰ ফালে পূৰা এই ব্ৰাছটোৰ সহায়ত অলপ এনেকুৱা লৰাই দিলেও হ'ব। এনেকুৱা লৰাই দিলে এইখিনি জেগাখিনিত আমি পৰাগ পাওঁ আৰু এই জেগাটো হৈছে ষ্টিগমা। এই জেগাটোত আমি এই পৰাগখিনি ট্ৰান্সফাৰ কৰিব লাগিব। তো এই তলত পৰিছে পৰাগবিলাক, এই পৰাগবিলাক মই এতিয়া এই ব্ৰাছৰ সহায়ত মোৰ বাকচটোত লৈ আছোঁ। আপোনালোকে কাগজো ব্যৱহাৰ কৰিব পাৰে, মোৰ তাতে বাকচটো আছিলে, মই বাকচটো লৈ আহিছোঁ।
যিমানখিনি পৰাগ বাচি থাকিব সেইখিনি মই ষ্টক কৰি থৈ দিব পাৰিম। আকৌ যেতিয়া নেকি ফুল ফুটিব তেতিয়া যদি বৰষুণ পৰে এনেকুৱা পৰাগ নাথাকে, এই পৰাগটো দিয়ে মই আকৌ পৰাগ মিলন ঘটাব পাৰিম। তো মই ক্ৰছ পলিনেশ্যন কৰিম বুলি ভাবিছোঁ। এইটো পৰাগটো আপোনালোকে চাবই পাইছে, এইখিনিত অলপ পৰাগ লৈ লৈছোঁ। এই যে চাক পূৰা বগা বগা হৈ আছে, এই পৰাগটো মই এতিয়া লৈ লৈছোঁ। আৰু সেইফালে যোন ফুলটো আছে সেই ফুলটোৰ পৰাও পৰাগ লৈ ল'ম, লৈ পেলাই দুটা মিক্স কৰি ক্ৰছ পলিনেশ্যন মই এতিয়া কৰিম। তো বলক এতিয়া সেইফালৰ ফুলটোৰ পৰাও অলপ এনেকুৱাকৈ পৰাগ লৈ লওঁ। এতিয়া মই ইয়াৰ পৰাও অলপ পৰাগ লৈ ল'ম। পৰাগটো ইয়াৰ পৰাও ট্ৰান্সফাৰ কৰি মই দুটাকো একেলগে ক্ৰছ পলিনেশ্যন কৰি দিম। এতিয়া আৰু এটা মই কথা ক'ব বিচাৰিছিলোঁ এতিয়াই, এই পলিনেশ্যন কৰাৰ সময়তে এই পলিনেশ্যনটো কৰিবৰ কাৰণে ৰাতিয়ে সময় থাকে 2-3 ঘণ্টা। এতিয়া যোন পৰাগটো আমি এতিয়া পাম, এই পৰাগটো কিন্তু ৰাতিপুৱা আমি আকৌ নাপাওঁ। এই পৰাগটো এতিয়া যে আমি ষ্টিগমাটোত লগোৱাম, লগে লগে কিন্তু ই কাম কৰিব। আৰু যদি ৰাতিপুৱা আহি পেলাই সেই পৰাগ মিলনটো ঘটাওঁ তেতিয়াহ'লে কিন্তু সেইটো বেছি কামত নিদিয়ে। ড্ৰাগন ফুলক যদি এনেকুৱা ৰাতি 10টা-11টা বজাত আহি পেলাই আপোনালোকে পলিনেশ্যন কৰিব পাৰে তেতিয়াহ'লে ড্ৰাগন ফ্ৰুট গছটো লগাব। এই চাওক, এইটো হৈছে ষ্টিগমা। এইটোত মই যে এই পৰাগ মিলনটোৰ কাৰণে এই পৰাগটো লৈ লৈছোঁ, ইয়াত খালি অলপ লগাই দিম। এই চাওক, ইয়াত লগাই দিছোঁ। মোৰ এই পলিনেশ্যন বা পৰাগ মিলন কামটো সম্পূৰ্ণ হৈ পৰিছে। এতিয়া ৰাতিৰ সময় কোনো মধুমাখি বা পখিলা এনেকুৱা কোনো এতিয়া প্ৰাণী নাই যে এই পৰাগ মিলন কামটো ইয়াত ঘটাই দিব। বা এই ষ্টিগমাটো যোনটো দেখিবলৈ পাইছে, ষ্টিগমাটো চাক, পৰাগটো মই লৈছোঁ এই পাপৰি বা এই হেৰিকেইটাৰ পৰা, আহ বুলি কওঁ অসমীয়াত, এই আহৰ পৰা মই লৈছোঁ ইয়াত। তো এই আহটোৰ পৰা পৰাগটো আনি পেলাই এইখিনি ট্ৰান্সফাৰ কৰিবৰ কাৰণেতো পখিলা বা বেলেগ কোনো মধুমাখি এনেকুৱা কিবা থাকিব লাগিব। এতিয়াতো ইয়াত নাই, আপোনালোকে চাবই পাইছে। এইটো আমি নিজৰ হাতেৰেই কৰিব লাগিব। এইটো যদি কৰিব পাৰে তেতিয়াহ'লে ড্ৰাগন ফ্ৰুট গছটো লগাব পাৰে আপুনি। বলক, এইটো এতিয়া পৰাগ মিলন সম্পূৰ্ণ হৈ গ'ল। সেইফালে যোন ফুলটোৰ পৰা মই পৰাগ লৈছিলোঁ সেইটোও যাই পেলাই মই তাত পলিনেশ্যন কৰি দিওঁ। এতিয়া চাওক যে ইয়াত অলপ পৰাগ আছে, এই পৰাগটো মই ব্ৰাছৰ সহায়ত লৈ ল'ম। এই চাওক, মই লৈ আছোঁ ইয়াৰ পৰা, এই যে ব্ৰাছৰ সহায়ত মই লৈ লৈছোঁ আৰু এই ষ্টিগমাটোত মই লগাই দি আছোঁ, চাব পাইছে। এই চাওক, ষ্টিগমাটোত মই লগাই দিছোঁ। এতিয়া এই ষ্টিগমাটোত কোনে ইয়াত লগাই দিব কওকচোন? যদি পখিলা বা ভোমোৰা থাকিলে হয় বা মধুমাখি থাকিলে হয় তেতিয়াহ'লেহে লগালে হয়। এতিয়া মই লগাই দিছোঁ কাৰণ মই জানো বুলি, চবেই নাজানে, এনেকুৱাকৈ থৈ দিয়ে, পিছত ফুলটো ডাঙৰ নহয়, ফলত পৰিণত নহয়, লাহে লাহে এই ফুলটো হালধীয়া হৈ পচি পৰি যায়। তো আপোনালোকে যদি এনেকুৱাকৈ পলিনেশ্যন কৰি দিব পাৰে মোৰ নিচিনাকৈ ৰাতি 10টা বজাত, তেতিয়াহ'লে এই পলিনেশ্যনটো সম্পূৰ্ণ হ'ব আৰু আপোনালোকৰ ফলটো এই ফুলৰ পৰা ডাঙৰ হ'ব। মিনিমাম আমি যোনটো ভাবি ৰাখোঁ 400 গ্ৰামৰ পৰা 500 গ্ৰাম, সেইটো আমি পাম বুলি পূৰা আশা কৰিব পাৰোঁ। তো এতিয়া মোৰ ইয়াত পলিনেশ্যন কৰা কামটো সম্পূৰ্ণ হৈছে। অলপ পৰাগো বাচি গৈছে, এই বাকচটো মই সেইটো কাৰণে আনিছিলোঁ। এতিয়া মই এইটোত ইয়াত ষ্টক কৰি থৈ দিব পাৰিম। পিছত আকৌ যদি ফুল ফুটে, বৰষুণৰ ছিজন থাকে, বৰষুণ পৰি থাকিলে ইয়াৰ পৰাগবিলাক খৰি পৰি যায়। পিছত এই পলিনেশ্যন মই এইখিনি বাকচৰ যিমানখিনি পৰাগ মিলনৰ কাৰণে পলনটো আছে, এই পলনটো দি মই ইয়াত আকৌ পলিনেশ্যন এনেকুৱাকৈ কৰাব পাৰিম। তো এতিয়া আপোনালোকক দেখুৱাব বিচাৰোঁ এই গিলাচটো মই কিহৰ কাৰণে আনিছিলোঁ। এই গিলাচটো মই আনিছিলোঁ, এনেকুৱা এটা গিলাচ ল'ম, লৈ পেলাই এই ফুলটোক এনেকুৱাকৈ চেপি ধৰিম। চাক, এতিয়াৰ পৰা এইফালৰ পৰা চাব পাইছে, এই চাক পূৰা এইটো লাহে লাহে মৰিব ধৰিছে। ৰাতিপুৱা হ'লে কিন্তু এইটো ডাইৰেক্ট এনেকুৱা মৰা অৱস্থাত পালোঁ হয় মই যদি ৰাতিপুৱা আহিলোঁ হয়। এতিয়া এইটো এনেকুৱা টাইমত কৰি দিছোঁ, পূৰা পাৰফেক্ট টাইম হৈছে পলিনেশ্যনটো কৰাৰ টাইমটো। এনেকুৱাকৈ ধৰি মই ইয়াত খালি এই গিলাচটো লাহেকৈ ইয়াত থৈ দিম। কাৰণ বৰষুণটো যদি পৰে তেতিয়াহ'লে ইয়াৰ ওপৰৰ পৰা যদি ইয়াত বৰষুণ পৰিলে হয়, ই ডাইৰেক্ট পচি পেলাই ফুলটো হালধীয়া হৈ পৰি গ'লে হয় আৰু ফলত পৰিণত হ'ব নোৱাৰিলে হয়। এতিয়া এইখিনি ঠাইৰ পৰা ফলটো লাহে লাহে ডাঙৰ হ'ব আৰু বাকীখিনি ঠাই কিন্তু লাহে লাহে পচি পেলাই পৰি যাব। আৰু যদি মই এই বৰষুণৰ কাৰণে এইটো প্ৰটেকশ্যন নকৰোঁ, ৰাতি যদি বৰষুণ আহে তেতিয়াহ'লে এই ফলটোও কিন্তু ইয়াত নহয়। তো সেইফালে যোনটো আছে সেইটোও বলক এবাৰ মই এনেকুৱাকৈ ডাইৰেক্ট আৰু এটা গিলাচ এনেকুৱা পিন্ধাই দিওঁ।
এতিয়া আপোনালোকে দেখিবলৈ পাইছে 13 জুলাই 2025 ৰাতিপুৱা 8টা বজাৰ গ্ৰোথ আপডেট। মই ৰাতি 10টা বজাতে আপোনালোকক কৈছিলোঁ যে এই ফুলবোৰ ৰাতিৰ পৰাই মৰিবৰ কাৰণে আৰম্ভ কৰিব, আৰু এতিয়া চাবই পাইছে ৰাতিপুৱা আহিছোঁ 8টা বজাত ফুলবোৰ মৰি পেলাই গিলাচবোৰ মই ৰাতি পিন্ধাই থৈ গৈছিলোঁ আৰু গিলাচবোৰ এতিয়া তলত পৰি আছে। আপোনালোকে চাবই পাইছে বৰ্তমান দুটা ফুল ফলত পৰিণত হ'ব। এই ভিডিঅ'টোত মই ইমানখিনিতেই সামৰণি মাৰিছোঁ পলিনেশ্যন লৈকে। এই ফল দুটাৰ টেষ্ট ৰিভিউ চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।